প্লিজ শুনকচোন মোৰ কথাটো শুনকচোন ছাৰ মোক ঘপকে হৈ গ'ল আপুনি বুজকচোন ছাৰ কি বুজিব লাগে হা কি বুজিব লাগে ছাৰ মোহনক ডক্টৰৰ ওচৰত থৈ আহিছো আগৰ ৰিপৰ্টটো চাই বোলে মোৰ আলমাৰীতে আছে হ'ব ছাৰ অপূৰ্ণ তুমি নাপাবা ৰ'বা মই চাই দিছো এই তলৰ ফাইলটোতে আছে চোৱাচোন ঐ আপোনালোক অকণমান ওলাই দিয়কচোন ওলাই যা তই কিয় কিয় ওলাব লাগে হা কিয় ওলাব লাগে শুনক চবকে গোটেই মান সন্মান শেষ কৰি থৈ আহিছে আপুনি কি হ'লনো ছাৰ কিয় লাগে আমি যে অলপ আগতে ডিচিপি ছাৰৰ নতুন অফিচটোৰ ইনগ্ৰেশ্যনত গৈছিলো এচিপি ছাৰে ফিটা কাটিছে এচিপি ছাৰে ফিটা কাটোতে এখেতে কৈছে এচিপি ছাৰ জিন্দাবাদ ওলাই গ'ল মুখেদি মেল মিটিং ধৰ্মঘট এইবিলাকত ডিউটি দি নাথাকো জানো আৰু বিশ্বাস কৰক ছাৰ ইমান ধুনীয়া ওখ পাখ মানুহ ফিটাডাল কাটিছে মই এচিপি ছাৰ জিন্দাবাদ বুলি কৈছো কাষতে বৰা কলিতা আছে বোলো সিহঁতেও দিব চাগে জিন্দাবাদ কোনেও মুখেৰে নেমাতিলে নহয় চবকে আপোনাৰ নিচিনা মূৰ্খ বুলি ভাবিছে নেকি নেক্সট টাইম ওলাব আৰু মোৰ লগত কিন্তু এটা কথা এইটো আমাৰ ভাল লাগিছে ইমান ডাঙৰ অফিচাৰ আমাৰ বেহাৰবাৰী পুলিচ কেইটাক যে পাহৰা নাই মাতিছে হয়নে নহয় বেহাৰবাৰী জিন্দাবাদ জিন্দাবাদ এইটোকে সিহঁতে নকলে কাৰণে ফচিলো যোৱা যোৱা ছাৰৰ বহুত খং ন দেখিলা আজিহে দেখিছো তামাম খং মোক গালি পাৰিলে শুনিলা মানে আমাৰ ষ্টাফটোক একো নকয় কিবা থাকিলে মোকে গালি পাৰিব মোক মানে নিজৰ ভাগ বুলি ভাবে ৰাতি আকৌ ছাৰে কেকেডালে ফোন কৰি দুখো কৰে কৰে দিয়ক বুইছা লিলি ছাৰে ৰাতি কেকেডালে ফোন কৰি দুখ কৰে বোলে আপুনি বেয়া নাপাব চবৰে আগত আপোনাকে দুই এষাৰ কলো নহলে ষ্টাফটো কণ্ট্ৰলত নাথাকিব নহয় হয়নে নহয় মই যাওঁ দিয়ক